হেল্ল' মোৰ শুভাকাংক্ষীসকল, আজি আপোনালোকক এটা নতুন বস্তু এটা আপোনাক দেখাবলৈ গৈ আমি এই বস্তুটো আনিবলৈ গৈ আছোঁ। এয়া গণেশগুৰি বজাৰ। এয়া আমাৰ ছোৱালী আৰু মাক আগে আগে গৈ আছোঁ, মই পাছে পাছে গৈ আছোঁ। যিটো বস্তু দেখাবলৈ যাম আমি এই বাইদেউগৰাকীৰ পৰাই লওঁ। এই আমি পাই গ'লোঁ কি এইয়া দিছে অলপ চেলেক্টকৈ অলপ দেখিলোঁ, কিন্তু এইখিনি নহয় আৰু মানে অকল বাইদেউ এগৰাকীৰ পৰাই লওঁ সদায়। এইগৰাকী আমাৰ বাইদেউ, প্ৰিয় বাইদেউ, আমাৰ কাৰণে এনেকুৱা বস্তু আনিলে আমাৰ সদায় সুন্দৰ কৰি আৰু এইটোৱে আমাৰ প্ৰিয় বস্তু। 300মান দি দিব, 300 টকা, 300 টকা মিলাই দিয়ক। এইকেইটাৰ কাৰণে আপোনাক ফোন কৰি আহোঁ সদায়। ভালেই হ'ল, অকণমান দেৰিকৈ অহাৰ কাৰণে ভালেই হ'ল। এইখিনি অকণমান আকৌ আমি বইল কৰি ল'ম নি বাৰু? ন মাজতে কাটি দিলে সেই পেটটো ওলাই যায় আকৌ। হাই, অৱশেষত আমি ঘৰ পালোহি বস্তুখিনি লৈ। তাৰ আমি কেনেকৈ যোগাৰ কৰিছোঁ আপোনালোকক দেখাম এতিয়া। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি চাই ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া আমি কেনেকৈ সাজু কৰিছোঁ আপোনালোকক দেখাই লৈছোঁ প্ৰথমতে। এয়াই আমাৰ অতিকৈ প্ৰিয়, বৰ আপুৰুগীয়া বুলিও ক'ব পাৰি। আমাৰ একদম প্ৰিয়, দুয়োৰে প্ৰিয়। এয়া নিশ্চয় চিনি পাইছে। এয়া আমাৰ অসমীয়াতে কয় এৰী পলু, বা চৰ্ট ফৰ্মত কওঁ আমি লেটা পলু বুলি। আৰু এইখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ বজাৰৰ পৰা আনি পেলাই। বজাৰৰ পৰা কেনেকৈ আনিলোঁ আপোনালোকে দেখিলে। এতিয়া সম্পূৰ্ণ আকৌ ঘৰলৈ আহি ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু লৈ পেলানি টুকি ল'লোঁ, যাতে ইয়াত পানী নাথাকে, নহ'লে তেল মাৰোঁতে বৰ চিটিকি যায়। এয়া পিঁয়াজ ল'লোঁ, প্ৰায় আধা কেজি ওচৰা ওচৰিকৈ। সৰহকৈ ল'লে ভাল, পিছত কমি যায়। ইয়াৰ গোন্ধটো যাবৰ কাৰণে আপোনাৰ নহৰু 3-4 ফুটামান লৈ লৈছোঁ, আৰু লগতে অলপ জলকীয়া অলপ সৰহকৈ লৈ লৈছোঁ। আমি এতিয়া এইখিনি সম্পূৰ্ণ যোগাৰ কৰি বনাম। আৰু কেৰাহীত তেল দি যেনেকৈ আপোনালোকে পিঁয়াজ ভাজে তেনেকৈ আমি ভাজি লৈছোঁ প্ৰথমতে। ইয়াতে আপোনালোকক দেখাই লোৱা জলকীয়া লগতে নহৰু দি দিছোঁ। যেতিয়া পিঁয়াজখিনি ভাজি আধা ভজা হৈছে, মানে পিঁয়াজৰ যিটো গোন্ধ, সেই গোন্ধটো প্ৰথমতে জোৱাই লৈছোঁ আমি। জ্বলালে ভাল হয়। এই আধা ভজা সম্পূৰ্ণ ভাজি নিদিব, ভাজি দিলে আকৌ লগতে লেটা পলুটো ভাজিবলৈ আছে যে। লেটা পলুটো দিয়াৰ পিছত আমি অলপ বেছিকৈ ভাজি দিওঁ, তেতিয়া লেটা পলুত নিমখটো ধুনীয়াকৈ সোমাই যায়, খায়ো ভাল লাগে। এতিয়া এইটো হৈছে মোৰ প্ৰায় আধা ভজা হৈ গ'ল। মই এতিয়া লেটা পলুখিনি দি দিম। লেটা পলু দিবলৈ হ'লে সেইখিনি দি দিছোঁ। বজাৰৰ পৰা যিমান দিছোঁ গোটেইখিনিয়ে দি দিছোঁ, খায়ো ভাল লাগে যে। সেইখিনি আমি এতিয়া সুন্দৰকৈ তেতিয়ালৈকে ভাজি থাকিম। পিঁয়াজখিনি যেতিয়া একেবাৰে পুৰা একদম গল্ডেন কালাৰ হয়, ৰঙচুৱা টাইপৰ হৈ যাব, তেতিয়ালৈকে আমি এইখিনি ভাজিম। তেতিয়ালৈকে আপোনাৰ পলুখিনিটো আপোনাৰ সম্পূৰ্ণ নিমখটো সোমাই যাব। ইয়াত আমি হালধিটো দিয়া নাই, হালধিটো লাষ্টত দিম। মই 10-5 মিনিটমান আগত দিলেও ধুনীয়া হৈ যায়। আগত দিলে কি হয়, কেৰাহীখনত লাগি যায়, সেইটো কাৰণে আমি হালধিটো পিছত দিম। এইখিনি অলপ হেৰি হোৱাৰ পিছত মই অকণমান টাইম ঢাকি থ'ম। এয়া লাষ্ট অলপ আগত ধুনীয়া আপোনাৰ হালধি দিলোঁ। হালধি দিয়ে ৰঙচুৱা হৈ গ'ল। প্ৰায় মই এই বস্তু হৈ গ'লা, এতিয়া নমাম। আৰু নমাই ইয়াৰ লগত কি খাম সেইটো মই আপোনালোকক আকৌ দেখাই দিম। বৰ সুন্দৰ বস্তু এটা, বহুত দিনৰ মূৰত খাইছোঁ। আমাৰ এওঁ খাই ভাল পায়। এয়া হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰিম। আৰু তাৰপাছত কিহৰ লগত খাম আপোনালোকে দেখিব দেই, দেখাই আছোঁ।
এয়া অৱশেষত মোৰ কাঁহীত আহি গ'ল আৰু কাঁহীত মানে এতিয়া দেখাম আপোনালোকক বস্তু এটা দেখাম বুলি কৈছিলোঁ যে এই বস্তুটো হ'ল এইটো নিশ্চয় গম পাইছে আমাৰ ইয়াত এপাৰ্টমেণ্টতে দাদা এজনে বনাই দিছিলে দাদাই বহি লাগিয়ে বনাইছে আৰু এইটোৱে হ'ল জানেই নহয় চাউলেৰে বনোৱা গম পাইছেই চাগে সেইটো হ'ল ৰহি ৰহিটোকে দি দিছে মোক খাবলৈ মই এতিয়া বাকিম আৰু এতিয়া আমাৰ এওঁ খাই ভাল পায় তেওঁলোকেও দিম কিন্তু তেওঁলোকে তেওঁ এতিয়া ভিডিঅ'ত আহিবলৈ লাজ কৰিছে আৰু ধুনীয়াকৈ আধা বাকি ল'লোঁ আৰু বেছিয়ে খালেও আকৌ ৰাতি টোপনি আহিব ঘপকনে ছোৱালীও আছে ছোৱালীও আকৌ বুজিয়ে নাপায় নহয় সেইকাৰণে অলপ খাম আৰু সম্পূৰ্ণকৈ বাকি ল'লোঁ এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু এটা শেষ বুলি আৰু ভিডিঅ'টো সমাপ্ত কৰিম আৰু এতিয়া এইয়া ধুনীয়াকৈ এইটো খাইটো এতিয়া নিশ্চয় ভালেই লাগিব আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব ভাল পাম নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে যদি ভিডিঅ' ভাল লাগিলে নিশ্চয় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে মোৰ এই কষ্টৰ ফল পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ